আজি তোমালোকক প্ৰত্যয়ৰ বিষয়ে কিছু ধাৰণা দিবলৈ ওলাইছো অকমান মন দি শুনিবা প্ৰত্যয় কাক বোলে প্ৰত্যয় জনাৰ আগতে আমি এটা বস্তু জানিব লাগিব প্ৰকৃতি কাক বোলে এতিয়া চাবা মই কেনেদৰে লিখিছো তোমালোকে কোন মন দিবা প্ৰকৃতি বুলি ক'লে আমি বহু কথা ভাবিব পাৰো প্ৰকৃতি মানে আমাৰ পৃথিৱীৰ যি গছ লতা বন আৰু এইটো প্ৰকৃতি হৈছে ব্যাকৰণৰ প্ৰকৃতি শব্দৰ অৰ্থ হৈছে মূল এটা শব্দবিলাকৰ কেনেকৈ উৎপত্তি হৈছিল প্ৰথম অৱস্থাত ভাষাৰ কথা অকমান ক'বলৈ কৈছো যে আমি প্ৰথমতে যেতিয়া মানুহে ভাষা ক'বলৈ শিকিছিল প্ৰথমতেটো মানুহ ক'ত আছিল গুহাত আছিল গুহাৰ পৰা মানুহ আহি আজি অৱস্থা পাইছেহি প্ৰথম অৱস্থাত ভাষা কেনেকৈ সৃষ্টি হ'ল ভাষা সৃষ্টি হওঁতে মানুহে যেতিয়া দেখিছে যে ৰাতিপুৱা সূৰ্যটো উদয় হৈ আহিছে আকৌ এফালে গৈ মাৰ গৈছে এতিয়া এই সূৰ্যটো দেখিছে কিন্তু তাৰ কিবা এটা নাম দিব লাগিল চন্দ্ৰটো দেখিছে ৰাতি আকৌ উদয় হৈছে চন্দ্ৰটোৰ নাম দিব লাগিল বিভিন্ন যিবিলাক বস্তু আছে প্ৰকৃতিৰ সেই সকলোবিলাক বস্তুৰ প্ৰথমে যিবিলাক নাম দিয়া হ'ল তাকে কোৱা হয় প্ৰকৃতি শব্দৰ অৰ্থ হৈছে মূল শব্দ এটা প্ৰকৃতি মানে হৈছে মূল শব্দ তাৰ মানে আমি কি বুলি ক'ব পাৰো মূল শব্দ প্ৰকৃতি বুলি কয় এই প্ৰকৃতিবিলাকক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে প্ৰাতিপদিক আনটো হৈছে ধাতু তাৰমানে আমি পৃথিৱীত যেতিয়া ভাষাৰ এটা সৃষ্টি হৈছে তেতিয়া সেই ভাষাটোৰ মূল শব্দখিনি দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে কি প্ৰাতিপদিক আৰু এটা ধাতু প্ৰাতিপদিক হৈছে যিমানবিলাক বস্তু আছে সকলো বস্তুৰ নাম প্ৰাতিপদিকক সেইকাৰণে আমি কি বুলি ক'ব পাৰো নাম বুলিও ক'ব পাৰো নাম তাৰ বাহিৰে আমি যিবিলাক কাম কৰো খাওঁ আহো যাওঁ মানুহে যিবিলাক কাম কৰে সেই কাম কৰা অৰ্থত যিবিলাক আমি ব্যৱহাৰ কৰো ক্ৰিয়াৰ মূলক ধাতু বুলি নকওঁ জানো গতিকে আমি কাম কৰো কাম কৰাৰ সেই মূলবিলাকক ধাতু বুলি কোৱা হয় এতিয়া দুটা পালো আমি প্ৰাতিপদিক বা নাম আৰু ধাতুবিলাক হৈছে প্ৰাতিপদিক যেনে মই উদাহৰণ দিছো সূৰ্য চন্দ্ৰ পৃথিৱী তেনেকে মানুহৰ নাম গছ লতা আদি এইবিলাক হৈছে কি প্ৰাতিপদিক বা নাম আনফালে ধাতুবিলাক কি হ'ব খা যা অৰ আদি এইবিলাক হৈছে ধাতু এই ধাতু এইটো ধাতু চিন বুলি কোৱা হয় ওপৰত মই দিয়া এইকেইটা কি বুলি কোৱা হয় ধাতু চিন বুলি কোৱা হয় এতিয়া প্ৰাতিপদিক বা নাম মানে হৈছে কি চন্দ্ৰ সূৰ্য পৃথিৱী গছ লতা এইবিলাকো কিন্তু কি প্ৰকৃতি আকৌ এইফালে খা যা প এইবিলাক কি এইবিলাকো প্ৰকৃতি কিন্তু প্ৰকৃতি আমি দুভাগত ভাগ কৰিছো এটা হৈছে কি প্ৰাতিপদিক আৰু ধাতু এতিয়া চাবা প্ৰকৃতিক আমি প্ৰাতিপদিক আৰু ধাতু হিচাপে ভাগ কৰিলো এতিয়া প্ৰাতিপদিক আৰু ধাতু এইবিলাকৰ পাছত আমি কিছুমান বৰ্ণ বা বৰ্ণ সমষ্টি যোগ কৰো সেইবিলাকক কি কোৱা হয় প্ৰত্যয় বুলি কোৱা হয় এতিয়া চাবা প্ৰত্যয় মানে কি প্ৰত্যয়ৰ সংজ্ঞা দিবলৈ গ'লে কি হ'ব ধাতু আৰু প্ৰাতিপদিকৰ পিছত যোগ হোৱা বৰ্ণ বা বৰ্ণ সমষ্টিক আমি প্ৰত্যয় বুলি কওঁ ধাতু আৰু প্ৰাতিপদিকৰ পিছত যোগ হোৱা বৰ্ণ বা বৰ্ণ সমষ্টি হৈছে প্ৰত্যয় এতিয়া প্ৰত্যয় বুলি ক'লে আকৌ আমি এটা বেলেগ গ'লে যাম